তো গাইজ ওয়েলকাম টু মাই মিনি ব্লগ। তো গাইজ আপোনালোকে কেনে আছে আশা কৰোঁ সকলো ভালে আছে। তো ময়ো ভালে আছোঁ। তো গাইজ আজি আমি যুৱ সমাজ গোটেইখিনি ওলাইছোঁ ৰাস্তাৰ কাম কৰিবলৈ। তো আপোনালোকে চাইছে এইবিলাক মানে বস্তু ইটাৰ গুড়ি ৰাবিছ পেলাইছোঁ। তো ৰাস্তাৰ কামটো হৈ আছে। আপোনালোকে বহুত কষ্ট কৰে এই ৰাস্তাটো, এই চাওক ৰাস্তাৰ অৱস্থাটো। আমি ৰাস্তাটো ঠিক কৰিম বুলি ভাবিছোঁ। তো আমি যুৱ সমাজ চব এইফালে আছে, এই যে আৰু এজন এইফালে আছে আৰু আহি আছে, স্কুটিতেও আহিছে। তো আপোনালোকে চাই থাকিব ভিডিঅ'টো। আৰু এজন মানুহ গৈ আছে, মানে সি মানে ৰড লৈ গৈ আছে কিবা এটা কাম কৰিবলৈ। তো কাম কৰিব বুলি। তো মই এইখিনি কৈ মোৰ ভিডিঅ'টো শেষ কৰিলোঁ। তো আপোনালোকে ভিডিঅ'টো লাইক কমেণ্ট কৰিব আৰু লগতে বেছিকৈ শ্বেয়াৰ কৰিব, যাতে সকলো মানুহে গম পায় এই ৰাস্তাটো হৈ আছে। এইটো ৰাস্তাটো আপোনাৰ পূবচটীয়ান PW ৰাস্তা হয়। তো আপোনালোকে চাই থাকিব ভিডিঅ'টো। মই নেক্সট ভিডিঅ' বনাম। আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে ফ'ল' কৰি দিব আৰু ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰি ৰাখিব। তো বাই বাই।